হেল্ল' গাইছ এপিডেচলৰ অনিমা হাজৰিকাৰ ৰিপৰ্টৰ ওপৰত এটা বহুত ডাঙৰ খবৰ আহিছে আপুনি গমে পায় এপিডেচলৰ অনিমা হাজৰিকাৰ ৰিপৰ্ট আপোনালোকৰ এপিডেচলৰ যিখিনি সহায়ক কেণ্ডিডেট আছে তাৰে ওপৰত আপোনালোকৰ ইনকুৱাৰী চলিছিল আপোনালোকৰ ইনকুৱাৰী বহুত দিন আগতে আপোনালোকে এনেকুৱা ধৰণৰ এটা নিউজ পাইছিল কিন্তু আপোনালোকে সেই নিউজটো কি হল একো খবৰ পোৱা নাছিল আৰু তাৰে ওপৰত এটা আপডেট আহিছে আজি নতুনকৈ তাৰে ওপৰত এটা বহুত ডাঙৰ আপডেট আহিছে আৰু কি আপডেট আহিছে আজি মই আপোনাক এই ভিডিঅ'টোত সম্পূৰ্ণকৈ ক'বলৈ চেষ্টা কৰিম আশা কৰিছো আপোনাৰ ভিডিঅ'টো চাই বহুতেই ভাল লাগিব আহক তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰো চাওক অসমৰ এখন আঘানী নিউজ পেপাৰত এই নিউজটো প্ৰকাশ পাইছে এপিডিএছএলৰ পৰীক্ষাত কোনো অনিয়ম নেদেখিলে তদন্ত আয়োগে ৰাজ্য চৰকাৰৰ অধীনস্থ কোম্পানী এপিডিচিএল এপিজিচিএল আৰু এইজিচিএলৰ বিষয় তথা ক্ষেত্ৰ সহায়ক নিযুক্তিৰ বাবে অনুষ্ঠিত বাছনি পৰীক্ষাত ব্যাপক অনিয়ম হোৱা বুলি অভিযোগ উঠিছিল যদিও অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত গঠিত তদন্ত আয়োগে এই পৰীক্ষাত কোনো অনিয়ম দেখা নাপালে তদন্ত সমিতিয়ে যোৱা 5 জানুৱাৰীত দাখিল কৰা প্ৰতিবেদনত এই মত প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে 2019 চনৰ 28 এপ্ৰিলত এই কোম্পানীকেইটাত নিযুক্তিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু এই পৰীক্ষাত OMR চিট ফাদিল হোৱাৰ লগতে নানা অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল এনে অভিযোগৰ পিছতে নিযুক্তি প্ৰক্ৰিয়াটো বন্ধ ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত এখন তদন্ত আয়োগ গঠন কৰি দিছিল এই তদন্ত আয়োগত 7টা বিষয় তদন্তৰ বাবে ধৰি দিয়া হৈছিল যোৱা 5 জানুৱাৰীত আয়োগে তদন্ত সম্পূৰ্ণ কৰি তেওঁলোকৰ প্ৰতিবেদন চৰকাৰৰ ওচৰত দাখিল কৰিছে জানিব পৰা মতে তদন্ত আয়োগে এই পৰীক্ষা কেন্দ্ৰ কৰি উত্থাপিত অভিযোগৰ কোনো সত্যতা বিচাৰি নাপালে অৱশ্য তদন্ত আয়োগে এই পৰীক্ষাৰ মূল্যায়নত কোম্পানী তিনিটাৰ কোনো লোকক অন্তৰ্ভুক্ত নকৰাৰ পৰামৰ্শ আগবঢ়াইছে এই পৰীক্ষাৰ মূল্যায়নৰ বাবে আয়োগে গৃহ বিভাগ কৰ্মচাৰী বিভাগ ন্যায়িক বিভাগ আৰক্ষী আৰু জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়ক অন্তৰ্ভুক্ত কৰি এইখন স্বতন্ত্ৰ মূল্যায়ন কমিটি গঠনৰ পৰামৰ্শ আগবঢ়া বুলি জানিব পৰা গৈছে আশা কৰিছোঁ এতিয়া আপুনি সকলো কথা বুজি পালে আপোনালোকৰ ৰিজাল্ট হয়তো 2021 চনত অতি সোনকালে আহি আছে আৰু মোৰ ফালৰ পৰা আজাদ আহমেদক বহুত ধন্যবাদ থাকিল এই ভিডিঅ'টো বনোৱাত তেখেতে বহুতখিনি মোক হেল্প কৰিলে বহুমূল্য সময় উলিয়াই ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত ধন্যবাদ আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক বাটনত এটা লাইক কৰি দিব আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপোনাৰ মৰমৰ চেনেলক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিৰ ভিডিঅ'টোত এইখিনি আকৌ এটা নতুন ভিডিঅ'ত আপোনাক লগ পাম বুলি আশা থাকিল ধন্যবাদ জয় হিন্দ